আজি অন্য এটা নতুন ভিডিঅ'লৈ আজি যিহেতু 13 আগষ্ট আজি চৰকাৰৰ অনুমতি মতে সকলোৱে ঘৰত পতাকা লগাবলৈ কৈছে গতিকে আমাৰ ঘৰতো আজি পতাকা লগাম আৰু আগতীয়াকৈ সকলোলৈকে হেপী ইণ্ডিপেণ্ডেন্স ডে আজি যিহেতু 13 তাৰিখ আৰু 15 তাৰিখৰ ভিডিঅ'টো একেলগে লগাই দিছোঁ তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া আমাৰ পতাকা লগাবলৈ ডাঙৰ চাৰ আনিবলৈ চাইছে তাকে ক'ত লগাম ডাল আজি পতাকা লগোৱা দাণ্ডাডাল আমাৰ এখন চব পতাকা ওপৰলৈ পূৰা ওপৰত দি দিছোঁ দেখিলে আমি পতাকা চতকা লগাই আহিলোঁ আকৌ ইয়ালৈ আহিলোঁ ইয়াতো লগাই দিব লাগিব ঘৰত ইয়াতো লগাওঁ তাৰ কাৰণে এইডাল দাণ্ডা চক বা এইডাল দেখিছে এইডাল দাণ্ডা ৰেডি কৰি থোৱা আছে তাত ইমান ওখত নালাগো ইয়াত অকণমান ওখত লগাওঁ অলপ ভাল লাগিব দেখি তাত মানে ডাঙৰ ইমান ওখ নাছিলে চাপৰ ডাঙৰ আছিলে সেইকাৰণে চাপৰ ডাঙৰ লগালোঁ আৰু ইয়াতো ওখ ডাঙৰ আছে গতিকে সেইকাৰণে আমি ভাবিলোঁ পতাকাখন পুৰাটো ওখত লগাই দিওঁ ভাল লাগিব দেখি ব'লক তেনে আপুনি অকল আমি মানুহকেইটা হ'লেতো নহ'ব লগতে লাগিব কামৰ সঁজুলিকেইটা তাকে দাখন বিচাৰিছোঁ দা পোৱাই নাই ঘৰত বিচাৰি দা নহয় পাত্তা চিপলাংখনো বিচাৰি পোৱা নাই দাখনো বিচাৰি পোৱা নাই এতিয়া দা চাহ পাই গ'লোঁ বিচাৰি মেলি দা পাই এতিয়া এই চিপলাং নাই যিহেতু এইখনেই দা গাঁত খান্দিবলগীয়া হ'ব এইখনতে গাঁত এটা সৰুকৈ খান্দিব তাৰপিছত জাকতি এটা পুতি তাতে লগাই দিম আৰু দাণ্ডাল এইডাল চক এয়া পতাকা লগাই দিলোঁ দূৰৰ পৰা দেখুৱাই দিছোঁ এইখন আমাৰ পতাকা লগোৱা হৈ গ'ল সকলো ঘৰে ঘৰে 13 তাৰিখৰ পৰা 15 আগষ্টলৈকে চবৰে ঘৰতে জাতীয় পতাকা লগাবলৈ কৈছে গতিকে আমাৰ ঘৰতো এখন জাতীয় পতাকা লগাই হৈ গ'ল এইখন চব ওপৰলৈ পূৰা দি দিছোঁ জাতীয় পতাকা কাৰ্যসূচী দেখিলে 13 তাৰিখে চৰকাৰৰ অনুমতি মতে সকলো ঘৰতে পতাকা গোটেই দেশবাসীৰ ঘৰতে পতাকা লগাবলৈ কৈছিলে আমাৰো পতাকা লগাই দিলোঁ এইখন চব পতাকা সেইদিনা 13 তাৰিখৰ ভিডিঅ'ত দেখুৱালোঁ তেওঁ আজি অলপ দেখুৱাই দিছোঁ আজি যিহেতু 15 তাৰিখ আজি হৈছে 75 সংখ্যক স্বাধীনতা দিৱস আজিৰ দিনটোতে আমাৰ গোটেই দেশবাসীয়ে স্বাধীনতা লাভ কৰিছিল আৰু আমি সেইসকল ব্যক্তিক সদায় সন্মান কৰিব লাগে যিসকলৰ কাৰণে আজি আমি এই স্বাধীনতা লাভ কৰিছোঁ সেইসকলৰ কাৰণে আজি আমি স্বাধীনতা দিৱস উদযাপন কৰিব পাৰিছোঁ আৰু আজি যিহেতু গোটেই দেশবাসীয়ে স্বাধীনতা দিৱস উদযাপন কৰিছে আমাৰ লাইব্ৰেৰীটো স্বাধীনতা দিৱস উদযাপন কৰা হৈছে স্বাধীনতা দিৱস পতাকা উত্তোলন কাৰ্যসূচী বৰ ৰাতিপুৱা আপোনালোকক দেখুৱাম আৰু আমি এতিয়া ওলাই মেলি লৈ আমি লাইব্ৰেৰীলৈ যাম লাইব্ৰেৰীত পতাকা উত্তোলন কাৰ্যসূচীলৈ এতিয়া লাইব্ৰেৰীত পতাকা উত্তোলন কাৰ্যসূচীলৈ ব'লক লাইব্ৰেৰীলৈ গৈ আছোঁ লাইব্ৰেৰী চব পাবহি লৈছোঁ আমি দুটা আহিছোঁ লাইব্ৰেৰীত পতাকা উত্তোলন কৰা নাই কৰিব এইপিনে চাওক মানুহ ৰৈ আছে সেইডোখৰত এয়া চাওক লাইব্ৰেৰীত সকলোখিনি ল'ৰা ছোৱালী বগা ড্ৰেছ পিন্ধি বহি আছে আৰু ইয়াৰ মানুহ যুঁজা চলাই আছে ইয়াত ট্ৰেন্সফৰ্মাৰ এটা কালি জ্বলি গ'ল তাকে ঠিক কৰি আছে এয়া মানুহ চাওক লাইব্ৰেৰীত ইয়াৰ অলপ দেৰি পাছতে পতাকা উত্তোলন কাৰ্যসূচী হ'ব কাৰেণ্টটো নাই বৰ্তমান এয়া আমাৰ পতাকা উত্তোলনৰ কাৰ্যসূচী আৰম্ভ হৈছে আৰু এই মানুহসকল সকলো ৰৈ আছে ছাইডতে জনগণ গাবৰ কাৰণে আমিও গাম জনগণ আৰু এই ওচৰৰ বৰ্তা এজন আহিছে আগবাঢ়ি চাকি জ্বলাই ল'বলৈ প্ৰথমতে চাকি আৰু ধূপ জ্বলাই ল'ব তাৰপিছত ওচৰৰ বেলেগ বৰ্তা এজনে এই পতাকা উত্তোলন কৰিব ভিডিঅ'টো চাই যাওক শেষলৈকে পূৰা এটা ধুনীয়াকৈ দেখুৱাই যাম পতাকা উত্তোলন কৰা এয়া বৰ্তাজনে ধূপ জ্বলাই লৈছে প্ৰথমতে ধূপ জ্বলাই ল'ব এইজনে কৰিব পতাকা উত্তোলন এজনে অলপ কথা ভাষণ দি লৈছে আৰু তাৰপিছতে অকণমান দেৰি পাছতে কৰিব পতাকা উত্তোলন সকলো ৰৈ আছে কথা ভাষণ শুনি পতাকা উত্তোলন কৰিবলৈ গাঁঠি খুলিছে আৰু জাতীয় পতাকাৰ ৰছী গাঁঠি খুলিছে এখন চক পতাকা ওপৰলৈ ধুনীয়াকৈ দেখুৱাই লৈছোঁ
আৰু এয়া গাঁঠি খুলি হৈছে আৰু সকলোৱে ভিডিঅ' কৰি আছে আৰু ময়ো ভিডিঅ' কৰি আছোঁ আপোনালোকক এয়া পতাকা উত্তোলন কৰি হৈ গ'ল এতিয়া আমি সকলোৱে ৰাষ্ট্ৰীয় সংগীত গাম ভাৰত ভাগ্য বিধাতা सिंधु गुजरात मराठा द्राविड उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मांगे गाहे तव जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे পতাকা উত্তোলন কৰাৰ পাছতে এজনে অলপ 15 আগষ্ট স্বাধীনতাৰ বিষয়ে অলপ কৈছে আৰু দুআষাৰমান আমি শুনি আছোঁ তাকে স্বাধীনতাৰ বিষয়ে কেইষাৰমান কৈছে আৰু এই দেশীয় ৰজাসকলৰ ভিতৰত যিসকল বীৰ শ্বহীদে দেশখন যেতিয়া ইয়াত জইন কৰিছিলে 72 দেশত জইন কৰাৰ ভিতৰত আমাৰ দেশখন এতিয়া আগতে কমনৱেলথ গেমটো মানে ধৰক এই প্ৰাইজ মানি মানে ধৰক 35-50ৰ তলত থাকে এইবাৰ শিক্ষালৈ ইয়াত আমাৰ শিকোৱা বিজোৱা মানুহ আছে তেওঁলোকৰ অনুপ্ৰাণিত কৰি ইয়াত ইতিমধ্যে পতাকা উত্তোলন সমাপ্ত হ'ল আৰু আমি এতিয়া পতাকা উত্তোলন কাৰ্যসূচীৰ পৰা আহিলোঁ ঘৰলৈ গৈ আছোঁ পতাকা উত্তোলন কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈ গ'ল বাকীখিনি আছে বাৰু লাইব্ৰেৰীত চাহৰ ব্যৱস্থা কৰিছে চাহ আমি নাখাওঁ এতিয়া ঘৰত খামগৈ একেবাৰে আমাৰ লগত ইও আহিছে ইও আৰু প্ৰগ্ৰেম আছে লাইব্ৰেৰীত নেগাটো বজাম বুলি ভাবিছোঁ কি হয় ই নেগেৰা বজাব ই নেগেৰা খোল চোল চব জানে বাৰু বজাব খোল ঢোল ল'ৰা ঠিক আছে দাদা এক্টিঙত এতিয়া আমিকেইটা ঘৰলৈ গৈ আছোঁ আমি ঘৰ আহি পালোহি আপোনালোক সকলোলৈকে আমি স্বাধীনতা দিৱসৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰি আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই বাই টাটা